জীৱনটো আচলতে কি কেৱল হাঁহিৰ ধেমালি নামেই নেকি জীৱন? লুকাই থাকে এটা নতুন শিক্ষা। আজি এই কথাখিনি শুনিলে হয়তো জীৱনক চোৱাৰ দৃষ্টিটোৱে সলনি হৈ যাব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ আছাম ইনস্পিয়াৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম জীৱনটো আচলতে কি। জীৱনটো এটা দীঘলীয়া যাত্ৰা, য'ত প্ৰতিটো খোজে নতুন শিক্ষা দিয়ে। কেতিয়াবা হাঁহিৰ, কেতিয়াবা কান্দোন, কেতিয়াবা জয়, কেতিয়াবা পৰাজয়। এই সকলো মিলি জীৱন সম্পূৰ্ণ হয়। জীৱনত সকলো মানুহ চিৰদিন লগত নাথাকে। কিছুমান আহে শিক্ষা দিবলৈ আৰু কিছুমান আহে স্মৃতি যাবলৈ। সেয়েহে কাৰোৰ বাবে নিজকে হেৰুৱাব নালাগে। সময় সদায় সলনি হয়। আজি যি দুখ কাইলৈ শক্তি হ'ব পাৰে। আজি যি ব্যৰ্থতা হয়তো কাইলৈ সফলতাৰে ভেটি। জীৱনৰ মূল্য ধন সম্পত্তি নহয়, মানুহৰ হৃদয়ত এৰি যোৱা ভাল পোৱা, সন্মান আৰু সৎ কৰ্ম। শেষত এটাই কথা, জীৱন কেতিয়াও নিখুঁত নহয়, কিন্তু সাহস, ধৈৰ্য আৰু আশাৰে ধুনীয়া কৰি দিব পাৰিব।